মামী আমি বানপানীত ফাঁচি গ'ল ভগৱান গোটেইখিনি পেন ভিজি গেল ভগৱান এনেকুৱা অৱস্থা হৈ গ'ল বন্ধুসকল আমাৰ এনেকুৱা ঢকা নাছিল বাছ ডাঙৰকৈ চাওক পুৰা বানপানী হৈ গ'ল চাওকচোন বানপানী সঁচাকৈ বন্ধুসকল চাওক এনেকুৱা হৈ গ'ল বানপানী ইয়াত মানে কি কম কেনেকুৱা জাম ৰাস্তাই পাহৰিলোঁ মই বন্ধুসকল মানে যদি জোক কামৰে না চেছ মই তো বন্ধুসকল চাওক পানীটো এনেকুৱা হৈ গৈছে ইমান ডাঙৰ এতিয়া আমি গৈ আছোঁ এইফালে ধামৰ এইটো এই যিটো গাঁও দেখি পাইছে সেই যিটো গাঁও আপুনি দেখিবলৈ পাইছে না সেইটো হৈছে ধামৰ তো আমি ধামৰ গৈ আছোঁ চাওক এনেকুৱা ৰাস্তা কিন্তু মই ৰাস্তাটো পাহৰি গ'ল দেই চাওক এইফালে পানী কোনটো ৰাস্তা আছিল তো নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকলটো আজি আপোনালোকৰ মাজত মই আনি দিবলৈ স্বাগতম জনাইছোঁ তো আপোনালোকৰ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ তো আজিৰ ভিডিঅ' মই বনাই আছোঁ বেলেগ ধৰণৰ পুৰা ইণ্টাৰেষ্টিং ভিডিঅ' হ'লে গৈ আছে তো ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষ কৰিছে তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো বন্ধুসকল আজি মানে আমি যাবলৈ ওলাইছোঁ এইপিনে মানে বিজিতাৰ লগত মানে ডামৰ গাঁৱত মানে মানুহখন বহুত কৈ আছে যে ডামৰ গাঁও বোলে পুৰা বানপানী হৈছে তো আজি আমি যাম তো কেনেকুৱা হৈছে বানপানী তো আপোনালোকক মই দেখুৱাই দিম তো কেনেকুৱা হৈছে বানপানী তো মই যাম আৰু আপোনালোকক দেখুৱাই দিম মানে বন্ধুসকল আজিলৈ 8 দিন হ'ল 8 দিন আমাৰ মেঘালয়ৰ কাৰেণ্ট নাই তো আসামত গৈ পিনে চাৰ্চ কৰি আহে আৰু আপোনালোকৰ ভিডিঅ' মই চাওঁ আৰু আসামত যাওঁ আৰু চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰি আহে এনেকুৱা কৰি আজি মই আসামত চাৰ্চ কৰিছোঁ আৰু যাম আমি আসামতে মানে ধামৰটো আসামে না তো আসামত যাম আজি আমি তো মোবাইলৰ চাৰ্চ প্ৰব্লেম কাৰণেহে মই আপোনালোকক ভিডিঅ' দিব পৰা নাই তো বন্ধুসকল আজি মই আসামত চাৰ্চ কৰিছোঁ এতিয়া যাম মানে ধামৰটো কেনেকুৱা বানপানী হৈছে আপোনালোকক মই দেখুৱাই দিম তো তেন্তে হ'লে আমি লাহে যাম এইপিনে বিজিতাৰ লগত দুইজনে আমি মানে বিনা চাইকেল বিনা গাড়ী বিনা বাইক আমি খোজকাঢ়ি যাম য'ত ধৰি লওক আমাৰ ঘৰৰ পৰা ধামৰলৈকে 15-16 কিলোমিটাৰ আছে তো আমি 15-16 কিলোমিটাৰ আমি খোজকাঢ়ি যাম বিনা চাইকেল বিনা বাইক বিনা কাৰ তো ইমান কষ্ট কৰি আমি যাম আজি ধামৰ বানপানী চাবৰ কাৰণে তো এতিয়া আমি লাহে গৈ থাকিম তো বন্ধুসকল বানপানীটো প্ৰায় ইয়াৰ পৰাই আৰম্ভ চাওকচোন ইয়াৰ পৰাই এনেকুৱা পানী পূৰা ৰাস্তাত উঠিছে চাওকচোন এনেকুৱা ইয়াৰ পৰাই মানে বানপানীটো পুৰা আৰম্ভ আৰু এনেকুৱা কৰি এই ৰাস্তাটো মানে অলপ ডেভেলপ কৰিব লাগিছিল চাওকচোন তো বন্ধুসকল এতিয়া মানে জাষ্ট আহি পাইছোঁ ধামৰত আৰু ইয়াৰ পৰা বানপানীটো পুৰা আৰম্ভ চাওক এই ৰাস্তাত পুৰা বানপানী হৈ গ'ল চাওকচোন এইপিনে যাম আমি পুৰা মাজত এতিয়া মানে পুৰা গৈ আছোঁ লাহে চাওক এনেকুৱা ইয়াত ৰাস্তাতে এনেকুৱা পানী চাওকচোন তো বন্ধুসকল এতিয়া মানে মই পুৰা তিনিআলিত আহি পাইছোঁ আৰু ইয়া হৈছে দোকান আছিল চাওকচোন দোকানটো এনেকুৱা পুৰা বানপানী হৈ গ'ল আৰু ইপিনে গ'লে আপুনি ভলেখামাত পাই যাব আৰু ইপিনে গ'লে ডাইৰেক্ট লখিপুৰ পাই যাব আৰু ইতিয়া গ'লে ডাইৰেক্ট ক'ত পৰিব হাটগাঁও না ডামৰ আৰু হাটগাঁও না আৰু ইপিনে দাদা পুৰা মাছ মাৰিব আহিছে পাইছে নাই মাছ না জাষ্ট আহিছে না ক'ৰ পৰা আহিছে বলেখামাৰ পৰা না বা তোৰ ধাৰে মানে বলেখামাৰ পৰা আহিছে ইয়াত মাছ মাৰিব চাওকচোন সঁচাকৈ পুৰা বানপানী হৈ গ'ল চাওকচোন ইয়া হৈছে পুৰা তিনিআলি আছিল এনেকুৱা দোকান ইপিনে এটা পুৰা দুইটা দোকান আছিল বাছে চাওক এনেকুৱা পুৰা অৱস্থা বানপানী মাই গড আৰু ইপিনে চাওকচোন পুৰা বানপানী হৈ গ'ল চাওক মানে এতিয়া মানে ইমানখিনি মানুহ অহা নাই বন্ধুসকল মানে এই কিবা খুন্দিয়া 3টা-4টা টাইমতহে পুৰা মানুহ আহে আমি আহিছোঁ ৰাতিপুৱা 10টাতে আহিছোঁ না তো তাৰ কাৰণে ইমান মানুহখন অহা নাই তো যদি আপুনি এই বানপানী চাব খোজে তেন্তে আপুনি খুন্দিয়া 3টা বা 4টা টাইমত আহক তো পুৰা মানুহ দেখা পাব আপোনালোকে তো আমি আহিছোঁ 10টাতে ৰাতিপুৱাতে আহিছোঁ না তো তাৰ কাৰণে মানুহ নাই ইমানখিনি তো আমি চাই পিনে যাম এতিয়া চাওক এইপিনে মাজত আমি যাব কাৰণে চেষ্টা কৰিম তো পুৰা বানপানী চাওক একদম ইয়াতে মানে ৰাস্তা চাওক এনেকুৱা পানী হৈ গ'ল এইটো চাওকচোন বাহ পুৰা বানপানী সঁচাকৈ আৰু এইটো আছে গাঁও আছিল তো এই গাঁৱটো পুৰা বানপানী হৈ গ'ল চাওকচোন তো বন্ধুসকল চৰি দোকানটো 3টা আছিল চাগে এইটো এটা সেইটো এটা 3টা দোকান আছিল চাগে কি মাছ এইটো বাহ এইফালে বিজিতাই বোলে কিবা মাছ দেখি পাইছে কি মাছ এইটো ৰাঙা বাপৰে এই যে দেখে নাপায় কি মাছ চাওকচোন ইছ ক'ত গ'ল এই যে অৰে বাপৰে এই যে লাল মাছ এক মিনিট তো বিজিতাই বোলে কিবা মাছ দেখা পাইছে মানে পানী ভিতৰত আপোনালোক মই দেখুৱাই চাম তো বন্ধুসকল দেখা পাইছে আপোনালোকে তো মই নাজানো বাৰু মই মোবাইলটো পুৰা পানী ভিতৰত দি পিনে আপোনালোকক দেখুৱাইছে তো দেখা পাইছে নাই মই নাজানো বাৰু তো বন্ধুসকল ইপিনে চাওকচোন আৰু সেইটো এটা দোকান আছিল চাওকচোন তো বন্ধুসকল সঁচাকৈ বেয়া লাগে এনেকুৱা বানপানী আহিলে সঁচাকৈ বেয়া লাগে তাও চাওকচোন এনেকুৱা দোকান আছিল বাছ ডাঙৰকৈ চাওক পুৰা বানপানী হৈ গ'ল চাওকচোন কি ক'ম আৰু বানপানী চাওক একেবাৰে পুৰা বানপানী এনেকুৱা দোকান অৱস্থা হৈ গ'ল চাওকচোন সঁচাকৈ বেয়া লাগে বানপানী আহিলে তো এতিয়া আপোনালোকক মই প্ৰথম দেখুৱাই দিম মানে লখিপুৰ গৈ থকা ৰাস্তাটো চাওকচোন এনেকুৱা পুৰা হৈ গ'ল ইয়া হৈছে মানে লখিপুৰৰ গৈ থকা ৰাস্তা চাওক পুৰা এনেকুৱা পুৰা বানপানী এই মানে এইকেইটা মানে গাঁও আছিল এইকেইটা মানে পুৰা গাঁও আছিল চাওক এনেকুৱা পুৰা বানপানী হৈ গ'ল চাওকচোন কেনেকুৱা অৱস্থা হৈ গ'ল ইয়াত চাওক মাই গড সঁচাকৈ বেয়া লাগে এনেকুৱা বানপানী আহিলে চাওকচোন এয়া হৈছে লখিপুৰ গৈ থকা ৰাস্তা আৰু সেইটো হৈছে ডামৰত যোৱা ৰাস্তা চাওকচোন এনেকুৱা হৈ গ'ল বানপানী ধামৰ
অসমত চাওক এনেকুৱা তো বন্ধুসকল এতিয়া মানে আমি গৈ আছোঁ ধামৰ ফালক চাওকচোন এতিয়া মানে পুৰা পানী ইফালে চাওক পুৰা পানী বাপৰে 1 ফুট হৈছে চাগে চাওক 1 ফুট পুৰা পানী ডাঙৰ হৈছে মানে ৰাস্তাত আৰু এইফালেতো পুৰা ডাঙৰ হৈছে এইটো হৈছে পুৰা ৰাস্তা আছিলতো ৰাস্তা চাওক এই ৰাস্তাতে 1 ফুট মানে এনেকুৱা পানী উঠিছে চাওকচোন বাপৰে এনেকুৱা পানী ডাঙৰ হ'ল চাওক এনেকুৱা অৱস্থা বানপানী বাপৰে বাইটে ওইফালে যাব পাৰো নাই পাও না মানে গাঁৱত পানী সোমাইছে নাই সোমাইছে না আচ্ছা চাওক এনেকুৱা এই ঐ লাঠি লাগে নেকি ওইফালে যাব লাঠি লাগে নালাগে আচ্ছা 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 বা হেই বাইটি এইটো কি নাৰিকল বাপৰে এই ভগৱান চাওক 1 ফুট বেছি হৈছে চাগে চাওক পুৰা পানী এনেকুৱা হৈ গ'ল ৰাম 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 চেছ আমাৰ পেনটো ভিজি গেল বন্ধুসকল সঁচাকে চাওকচোন বন্ধুসকল সঁচাকে এনেকুৱা চেছ 1 ফুট সেই চাওক কেনেকুৱা অৱস্থা হৈ গ'ল বানপানী ভগৱান এটা নাও পালে ভাল আছিল এই মাজত যাবৰ কাৰণে ৰাস্তাই পাহৰি গ'ল মই কোন দিয়া আছিল ৰাস্তা চেছ ভগৱান চাওক পানীটো এনেকুৱা হৈ গৈছে ইমান ডাঙৰ এতিয়া আমি গৈ আছোঁ এইফালে ধামৰ এইটো গাঁও দেখি পাইছে সেই যিটো গাঁও আপুনি দেখিবলৈ পাইছে না সেইটো হৈছে ধামৰটো আমি ধামৰ গৈ আছোঁ চাওক এনেকুৱা ৰাস্তা কিন্তু মই ৰাস্তাটো পাহৰি গ'ল দেই চাওক এইফালে পানী কোনটো ৰাস্তা আছিল মানে এনেকুৱাই গৈ আছোঁ আমি কেমেৰামেন অৱস্থা চাওকচোন এনেকুৱা সঁচাকৈ বানপানী এনেকুৱা হৈ গ'ল এই ধামৰ গাঁৱত চাওক ভয় লাগি দে মাই গড চেছ অৱস্থা বন্ধুসকল কি ক'ম না বাপৰে তো কোনোবাই কিবা এটা খাই হেল্প কৰি দিয়ক চাওক এইপিনে এনেকুৱা বানপানী হৈ গ'ল বাপৰে সেইপিনে নাও উঠি আছিল নাও এই নাওটো মাতিব লাগিব আমি ভগৱান আহাকৈ নাহাই ভাল আছিলে আমাৰ না ভগৱান কচকি বন্ধুসকল চাওকচোন এনেকুৱা বানপানী হৈ গ'ল চব ভিজি গেল একো নহয় বানপানী চাব আহিছোঁ যেতিয়া ভিজিবতো লাগিব এই ৰাস্তা কোনটা আছিল ৰাস্তা দেখা নাপালো ভগৱান লাহে তো বন্ধুসকল আপোনালোকেতো গমেই পায় আমাৰ গাঁৱত আজিলৈ 8 দিন হ'ল কাৰেণ্ট নাই সেইবাবে মই অট'মেটিক মানে চাৰ্জাৰটো লৈ আহিছিলোঁ পকেটত চাওক চাৰ্জাৰ এই চাৰ্জাৰ ভিজাই গ'ল আৰু মোবাইল চাৰ্জাৰ মই অট'মেটিক লৈ থৈছোঁ ইয়াতে মানে পকেটত কি ক'ম বন্ধুসকল এনেকুৱা অৱস্থা ভগৱান আছামত মোবাইল চাৰ্জ কৰি ভিডিঅ' কৰি আছোঁ না মই কি ক'ম আৰু তাৰ কাৰণে অট'মেটিক মোৰ হাতত চাৰ্জাৰ চাওক চাৰ্জাৰ ভিজি গ'ল মোৰ চেছ ভগৱান মামী আমি বানপানীত ফাঁচি গ'ল ভগৱান চেছ গোটেইখিনি পেন ভিজি গ'ল ভগৱান এনেকুৱা অৱস্থা হৈ গ'ল বন্ধুসকল আমাৰ কি যি ক'ম মাই গড পুৰা বানপানী সঁচাকৈ বন্ধুসকল চাওক এনেকুৱা হৈ গ'ল বানপানী ইয়াত মানে কি ক'ম কেনেকুৱা যাম ৰাস্তাই পাহৰিলোঁ মই চাওক এই বিজিদাৰ পাছতহে মই গৈ আছোঁ মানে মই ৰাস্তা পাহৰি গ'ল ক'ত বা এইফালে মানে যাব পাৰে চেছ এনেকুৱা অৱস্থা হ'ব না তো তাৰ কাৰণে মই বিজিদাৰ পাছত মানে এনেকুৱা গৈ আছোঁ মই লাহে কৰি মাই গড আৰু এটা কথা বন্ধুসকল মানে যদি জোক কামৰে না চেছ মই কি যে হ'ব না জোক কামৰে পুৰা জোক আছে দেই ইয়াত পুৰা জোক আছে জোক কামৰে চেছ কিন্তু মই কান্দিম ইয়াতে পানীত বগৰি কান্দি থাকিম মই ৰবিজেত দাউৰিব নাপায় লাহে কি পুৰা মানুহ আহি আছে এইফালে তো বন্ধুসকল সঁচাকৈ মানুহখন ক'ত কৈ বহুতেই বেছি পানীটো ডাঙৰ হ'ল এইপিনে আৰু পুৰা ট্ৰেক্টৰ আহি আছে চাওকচোন ট্ৰেক্টৰ বাপৰে খাতৰা আছে ট্ৰেক্টৰ চাওকচোন বাপৰে মজা তো বন্ধুসকল কষ্ট কৰি আমি এই বানপানীটো পাৰ হৈ আহিছোঁ ধামৰ গাঁৱত তো বন্ধুসকল ধামৰ গাঁৱত গৈ পিনে আমি ঘূৰি আহিছোঁ তো সঁচাকৈ মানে ধামৰ গাঁৱত দিয়ে পূৰা মানে ধামৰ গাঁৱত পানী সোমাইছে তো সেইটো মই ভিডিঅ'ত আপোনালোকক দেখুওৱা নাই কিন্তু আমি চাই পিনে চাই আহিছোঁ কিন্তু ভিডিঅ'ত মই আপোনালোকক দেখুওৱা নাই কি ক'লে অলপ কিবা প্ৰব্লেম আছে তো তাৰ কাৰণে মই এই ধামৰ গাঁৱত যি পানী সোমাইছে সেইটো মই আপোনালোকক দেখুওৱা নাই তো বন্ধুসকল সঁচাকৈ বহুত বেয়া লাগিল কিয় ক'লে ধামৰ গাঁৱত পূৰা পানী সোমাইছে আৰু ধামৰ গাঁৱৰ মানুহকেইটা যে কেনেকুৱা আছে তো কি ক'ম ভগৱান তো এনেকুৱাই যি আছে মানে ভিডিঅ' মই আপোনালোকক দেখুওৱা নাই ভিডিঅ'ত কিয় ক'লে কাৰোবাৰ কিবা প্ৰব্লেম কাৰণে ভিডিঅ'ত বনাব এলাউড নাই তো তাৰ কাৰণে মই চাই পিনে আহিছোঁ কিন্তু আপোনালোকক মই ভিডিঅ'ত দেখুওৱা নাই
তো ধামৰ গাঁৱৰ মানুহকেইটা কেনেকুৱা স্কুলত কেম্প বনাই পিনে স্কুল ভিতৰত কেনেকুৱা ক'ৰবাত কেনেকুৱাহে আছে তো কি ক'ম বহুতেই ভাল লাগিল গৈ পিনে তো বন্ধুসকল আপোনালোকেও এবাৰ আহক আৰু চাই যাওক ধামৰ গাঁও কেনেকুৱা বানপানী হ'ল তো বন্ধুসকল আজি ভিডিঅ' আছিল তো ভিডিঅ'টো চাই কিনে পালে কৰিব আৰু যদি মোৰ চেনেললৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পাহৰি যাব কিন্তু থাপাক কৰি মাৰি দিয়ক তো বন্ধুসকল ধন্যবাদ তো বন্ধুসকল আমাৰ গাঁৱৰ পৰা যদি আপুনি ধামৰত আহিব খোজে তেন্তে মিনিমাম 15-16 কিলোমিটাৰমান আছে তো 15-16 কিলোমিটাৰমান আছে তো আমি আহিছোঁ খোজকাঢ়ি তো ইমান কষ্ট কৰি আহি পিনে আপোনাক মই দেখুৱাই দিছোঁ এই ধামৰ বানপানী তো ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব তো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আমিও কষ্ট কৰি আহিছোঁ দুজন পূৰা খোজকাঢ়ি বিনা চাইকেল বিনা বাইক বিনা কাৰ তো বন্ধুসকলে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক